হেল্ল' ফ্ৰেণ্ডছ, হেপ্পী নিউ ইয়েৰ সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হৈছে এয়া 2025 চনৰ প্ৰথম ৰাতিপুৱা আমি ওলাইছোঁ পিকনিক খাবলৈ। আৰু এয়া ডিজেটো বান্ধি আছে আমাৰ ফুকনে, মানে বন্ধুৱে ডিজেটো বান্ধি লৈছে। আৰু ভণ্টিহঁতে বগীনদীৰ পৰা আহিছে, সিহঁতৰ গাড়ীখনতে আমি যাম আৰু এনেকৈ বছৰৰ প্ৰথম দিন বুলি ফূৰ্তি ফাৰ্তাৰে গ'লে যেন বছৰটো ভালেই যাব এনেকুৱা লাগে নহয়নে? সেইকাৰণে ওলাইছোঁ অকণমান ফূৰ্তি কৰিবলৈ। বতাহৰ ওচৰত বহি লৈছে। অঁ, 5 বছৰীয়া বেজি ল'লা? আৰু এয়া আমি বনভোজস্থলী পালোহি। পায়ে আমি আৰম্ভ কৰি লৈছোঁ। প্ৰথম শাক কুটিব লৈছোঁ, তাৰপিছতে ভাবিলোঁ কি কমলা টেঙা আনিছিলোঁ, কমলাকে খাই লওঁলোকে। মই মিঠা কৰে, আমি টেঙাকৈ কৰি লৈছোঁ। আৰু এয়া খাই আছোঁ আমি কমলা টেঙা। নাই নাখায় বোলে। ৰ'দত বহি বহি কমলা টেঙা খাই ভাল লাগে নহয়নে? এনেকৈ আমাৰ পিকনিক পাৰ্টি আৰম্ভ হৈ গৈছে। শাক পাচলি কুটা আৰম্ভ হৈ গৈছে। সেইফালে মিষ্টাৰহঁতে শাকৰ চৌ পাতি দিছে। প্ৰথম শাকখিনি বনাই লৈছে, তাৰপিছত ভাতখিনি গৰমে গৰমে পাতিব আৰু আমি খাম। আৰু এইফালে গাহৰি মাংস খৰিকাত দিয়া হৈছে, আৰু এইফালে অকল গাহৰি আৰু আলুহে বনোৱা হৈছে। আমি বিশেষ একো নবনাওঁ, আৰু চালাড বনাম আৰু এনেকৈয়ে খাম। কেইবাখনো চব্জি কৰি থাকিবলৈ সময় নাই যিহেতু, সেইবাবে এনেকৈয়ে আৰু এইফালে পূৰা গান লগাই সিহঁতি কেইজনী ইমান ধুনীয়া ধুনীয়াকৈ নাচি আছে। সেইকাৰণে অকণমান ভিডিঅ' কৰি দিলোঁ। কিন্তু আপোনালোকে একেবাৰে উঙাকৈ চাই থাকিব লাগিব। এতিয়া মানে গান আমি একেৰাহে গানেই বাজি থাকিলে যিহেতু খানা খোৱা জেগাত, সেইকাৰণে খানা খোৱা জেগাত মানে গানটো বাজি থাকিবই, কিন্তু মানে গানটো লগাব নোৱাৰোঁ যিহেতু কপিৰাইট লাগি যাব। আৰু কপিৰাইট লগাৰ লগে চেনেলটোত ভিডিঅ' দিয়াও কাম নহ'ব। সেইবাবে জানেই আপোনালোকে, সেইবাবে গান লগোৱা নহয়। এনেকৈয়ে উৰুঙা উৰুঙাকৈ আমাৰ নাচনীসকলক চাই থাকক। আৰু আমিও নাচিম শেষত খাই বৈ এটাই, কিন্তু মানে এনেকৈ আৰু এইফালে আমাৰ খানা ৰেডি হ'লগৈ। আৰু এই ল'ৰাখিনিক চাউণ্ড নোহোৱাকৈ বিহু দি দিয়া হৈছে। আমি আৰু মাইকী 3জনী আৰু মতা 2জনেহে আছোঁগৈ। ল'ৰাখিনিক দি দিয়া হৈছে। সোনকালে খাই বৈ আজৰি হ'লেহে সোনকালে ঘৰলৈ যাব পাৰিম। আৰু সেইবাবে ইহঁতক দিয়া হৈছে আগতীয়াকৈ খাবলৈ। সিহঁতি খাই আছে। আৰু সেইফালে কণভনীয়ে দেখুৱাইছে গাহৰি মাংস বুলি। গান বাজি থকাৰ কাৰণে ভিডিঅ' চব কথাবিলাক নিউট কৰি দিবলগীয়া হৈছে। এনেকৈয়ে আৰু আপোনালোকে বাৰু 1 জানুৱাৰী দিনটো কেনেকৈ পাৰ কৰিলে? এইফালে আকৌ মিষ্টাৰে এইফালে ভিডিঅ' কৰি আছে, আৰু মই এইফালে কৰি আছোঁ। আপোনালোকে 1 জানুৱাৰী দিনটো কেনেকৈ পাৰ কৰালে জনাব দেই। এনেকৈ সকলোখিনিয়ে ধুনীয়াকৈ খাই আছে, আৰু সকলোৱে এনেকৈ ভালকৈ খালে ভাল লাগে। আৰু ভোক লগা সময়ো হ'লগৈ। গোটেইখনে পাহাৰ বগাবলৈ গৈছিলে। আমাৰ বেটাহেঁত পাহাৰ বগাই বগাই সিহঁতৰো ভোক লাগিলে। ধুনীয়াকৈ চবেই ভাতকেইটা খালে, আৰু শেষত আমি খাম। মই মানুহ শুই আছিলে, সৰু বেটা শুই আছিলে, আৰু উঠাৰ লগে লগে এতিয়া খাই আছে মোৰ কোচতে সোমাই। এনেকৈয়ে আৰু এনেকৈয়ে পূৰা খুহুতীয়া কথা পাতি পাতি গোটেইখনে ভাত খোৱাত লাগিছে, ধেমালি কৰি কৰি। এইফালে আকৌ নিচাইকৈ মুনুলৈ মাংস এপিচ দলিয়াই দিছে। আৰু এইফালে পূৰা বন্ধুনীয়ে ওচৰতে বহি লৈ পূৰা দিয়া দিকৈ খাই আছে। আৰু দুইটাই ইমান কথা পাতিছে মানে গোটেইখনে হাঁহি হাঁহি পূৰা কমেডি কথা উলিয়াই বহি পূৰা খাই। এইফালে মানুহ আকৌ পাপাকৰ লগত বহি, এইফালে আমাৰ বেদান্ত মানুহগৰাকী। এনেকৈয়ে আৰু গোটেইখন কি যে কথা উলিয়াইছে। আৰু মানে কথা উলিয়াই এইফালে মোৰ কাঁহীখন মিষ্টাৰৰ ওচৰতে ৰেডি হৈ আছে। মই ভিডিঅ' কৰি আছিলোঁ যিহেতু, আৰু মানুহে আমনি কৰি থকাৰ কাৰণে খাব পৰা নাই। এতিয়া খাম আৰু এইফালে গানটো নিউট কৰি লৈ পূৰা নাচি আছোঁ। নাচিব নাজানো যদিও আৰু ফূৰ্তিতে অকণমান নাচি দিছোঁ। আৰু নাচি ভালেই পাওঁ, কিন্তু নাচিব নাজানিলেও নাচি ভাল পাওঁ, হয় নাই? অসমীয়া যিহেতু, অসমীয়া বিহু অকণমান নাচিবলৈ চবেই ভালেই পাওঁ। এইফালে মিষ্টাৰ ফুকননীয়ে পূৰা উলিয়াই আছে। এনেকৈ কালি নাচিছিলে কোনোবাই বোলে, একদম কালি নাচি আছিলে 31 ডিচেম্বৰ বুলি, সেইটোকে দেখাই আছে। আৰু এনেকৈ আমি নাচি আৰু এইফালে আমাৰ ভণ্টিও নাচিবলৈ ল'লে। এইফালে কস্তুৰী, বন্ধনী সকলোৱে মিলি জুলি এপাক নাচিলোঁ। আৰু শেষত সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলোলৈকে
নতুন বছৰে কঢ়িয়াই আনো সুখ শান্তিৰ বতৰা আৰু সুস্বাস্থ্য বতৰা। সুস্বাস্থ্যটো হৈ থাকিলেহে আমি সকলোৱে কাম বন কৰি ভালদৰে জীয়াই থাকিব পাৰিম, নহয় জানো? স্বাস্থ্য থাকিলে মেইন। আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আশা কৰোঁ সকলোৱে চাই ভাল পালে, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। হেপী নিউ ইয়েৰ সকলোকে। আৰু আজিলৈ বাই বাই। সকলো ভালে থাকক। হেপী নিউ ইয়েৰ।